ঢকুৱাখনাবাসীৰ আদৰৰ হোমেন বৰগোহাঁই গ'লগৈ। কাৰোবাৰ কাৰণে ছাৰ, কাৰোবাৰ কাৰণে দদাই দিওঁ আৰু কোনোবাই ককা সম্বোধন কৰা হোমেন বৰগোহাঁই আৰু নাই। এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অসমৰ লগতে ঢকুৱাখনাবাসীও শোকস্তব্ধ হৈ পৰে। লগে লগে বন্ধ হৈ পৰে দোকান পোহাৰ সকলো। এগছি বন্তি জ্বলাই সকলোৱে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰে। অসমৰ এজন সুযোগ্য সন্তান আছিল, লগতে ঢকুৱাখানাৰ উজ্জ্বল নক্ষত্ৰ হৈ আছিল আৰু তেওঁৰ অসমীয়া সাহিত্যৰাজিলৈ তেওঁ বিশেষ অৱদান আগবঢ়াই থৈ গৈছিল। তেওঁৰ কিছুমান কিতাপ খুবেই প্ৰিয় আছিল। পিতা পুত্ৰ আদি কিতাপে আমাক কিতাপ পঢ়াৰ যিটো ৰাপ সেইটোক তাক বৃদ্ধি কৰিছিলে আৰু আমাৰ ছাত্ৰসকলক বিশেষকৈ আমাক তেওঁ বহুতো উৎসাহ জনাইছিলে। আজি ৰাতিপুৱা খবৰটো পাই ছাৰলৈ অতিকৈ মৰ্মান্বিত হৈছোঁ। ঢকুৱাখানাৰ বান্ত্ৰ গাঁৱৰ আৰু তেখেত আজি মে' মাহৰ মেডিকেলত তেখেতৰ মৃত্যু খবৰ পাই আমি অতিকৈ মৰ্মান্বিত হৈছোঁ আৰু অতিকৈ দুখ পাইছোঁ। আৰু আমাৰ অসমীয়া জাতিৰ সুপুত্ৰ সন্তান আজি আমাৰ মাজত নাই। ঢকুৱাখানাৰ এটা উজ্জ্বল নক্ষত্ৰস্বৰূপ এইজনাৰ বুদ্ধিজীৱী, লেখক, প্ৰবন্ধকাৰ, সাহিত্যিক অনুপস্থিতিয়ে বুকু সোধা কৰি আমাৰ পৰা চিৰকাল। ঢকুৱাখানাৰ পৰা অবিনাশ শইকীয়াৰ ৰিপৰ্ট, নিউজ ডে আছাম।